Hello guys, good morning. স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেল হিমাদ্ৰী অন্য এটা ব্লগলৈ। আশা কৰো সকলোৱে ভাল, মোৰো ভাল। যেহেতু মই আপোনালোকক কৈছোৱে যে মানে আমাৰ ঘৰটা বনোৱা হৈ আছে। ঘৰটো নতুনকৈ ষ্টাৰ্ট কৰা হৈছে। আগৰ ব্লগটোত আপোনালোকক মই কৈছিলো ঘৰটো দেখাইছিলো কেনেকৈ বনোৱা হৈছে, কি কৰা হৈছে। তো সেইদিনা পাৰ্ট 1 টো আপলোড কৰিছিলো। আৰু আজি পাৰ্ট 2 টো আপলোড কৰিম আপোনালোকৰ কাৰণে। আৰু এটা কথা মানে এইখিনিতে মই কৈ থওঁ, আজি মই অকল ঘৰটোৱে পাৰ্ট মানে অকল ঘৰটোৰ ওপৰতে ব্লগটো বনোৱা নাই। ইয়াত আৰু এনেকুৱা সৰু সৰু অলপমান বস্তু আপোনালোকৰ কাৰণে এড কৰিছোঁ, মানে দেখাম আপোনালোকক। তো যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া মোৰ নতুন ব্লগছবোৰ সকলোতকৈ আগত চাবলৈ পায়। তেনেহ'লে চাই থাকক। তো গাইজ, যিহেতু মই আপোনালোকক দেখাই আছোঁ আমাৰ ঘৰটো কেনেকৈ বনোৱা হৈছে, তো সেয়াই আপোনালোকক দেখাইছোঁ, চাই থাকক। ইমান ৰ'দো। আৰু এইফালে দুপৰীয়া খাবৰ কাৰণে বস্তু ৰেডি কৰি আছে, চব্জি কাটিছে। তো সেয়াই, ঠাণ্ডা দিনত এনেকৈ ৰ'দত বহি কটাৰ মানে কাম কৰাৰ আমেজেই বেলেগ ন গাইজ, কি কয়? তো চাই থাকক। আৰু এইফালে ভিডিঅ' কলত বিজি, তাই যে অন্য কাম নাই আৰু, তাই মানে চব্জি কুটিলেও হওক, কিবা কৰিলেও হওক, ভিডিঅ' কল, অডিঅ' কল লাগিবই আৰু, সেয়াই। আৰু এইফালে আমাৰ ঘৰত লগা বেঙেনা, মানে নিজৰ ঘৰৰ বস্তু কিবা এটা খাবলৈ পালে মনটো ভাল লাগে। তো সেয়াই, আগতে দেউতা থাকোঁতে বহুত কিবা কিবি শাক চব্জি কৰিছিল, বা তেতিয়া আমি যিহেতু অকলশৰীয়া, দেউতাও নাই, তো সেইকাৰণে এনেকৈ যি পাৰে আৰু লগাই এটা দুটা। বেলেগ নহ'লেও আমাৰ বেঙেনা আৰু জলকীয়া সেইকেইটাই লগায়, যিহেতু ৰ'দ চ'দ নপৰে, অকণমান দিগদাৰ হয়। তো তথাপিও তেনেকৈ লগাইছে। আৰু এইফালে বেঙেনা ছিঙি আছে, বাই দেখিছে গাইজ, তো চাই থাকক। গুইখিনি কাটিলেই হ'লচোন। আৰু বাইগুণ নাই। ঐ, এইটোৱে বেঙেনা গোটেইবোৰ পেলালে। আমাৰ ঘৰত মানে অইন চব্জি নহ'লে মানে এইটো থাকিবই লাগিব। এয়া কি শাকনো? বাবৰি পালেং লাই। আজি এয়া ইমানেই ওলাইছে। তো সদায় বাৰু ৰাতিপুৱা এনেকৈ ছিঙা হয়, কেতিয়াবা আকৌ সৰু হৈ থাকিলে নিছিঙেও। আজি হৈছে কাৰণে ছিঙি দিছে। তাৰপিছতে আমি ভাত পানী খাই গধূলা আমি বিয়ালৈ বুলি ওলালোঁ। আজি বিয়া এখনো আছিলে, আচলতে মোৰ মনত নাছিলে বাৰু, মায়ে মোক ক'লে যে বিয়ালৈ যাব লাগিব, ওলা। তো সেইকাৰণে বিয়ালৈ বুলি ওলালোঁ। আমি আহি আছোঁ, দেখিছে। তো সেয়াই, চাই থাকক। আৰু এইফালে এইজনী মই, কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাবচোন। বহুত চিম্পুলকৈ আহিছোঁ বাৰু। আৰু এয়া আমি বিয়া ঘৰ আহি পালোহি। চাওকচোন গাইজ, ইমান বেছি ধুনীয়া ডেক'ৰেশ্যনছবোৰ কৰিছে। মোৰতো বাহিৰৰ পৰাই মানে কেতিয়া ভিতৰত যাওঁ লাগি আছে, ইমান মানে ধুনীয়াকৈ সজাইছে জেগাবোৰ, বহুত বেছি ভাল লাগিছে। তো আৰু আছে। আৰু এইফালে চব আমাৰ ৰিলেটিভছৰে হয়, কাজিনছবোৰ আহিছে। বহুত বেছি ভাল লাগে, কাৰণ আমি এনেকৈ নাপাওঁ ন এক লগত, তো বিয়া বাৰুতে লগ পোৱা হয়। আৰু মাই গড, ডেক'ৰেশ্যনছবোৰ চাওকচোন, মই সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে। তাৰপিছতে আমি খাবলৈ সোমালোঁ। আৰু এয়া দেখিছেনে, বহুত কিবা কিবি দিলে, মই খালোঁ। তো সেয়াই। আৰু এয়া খাই হোৱাৰ পিছত আমি অলপমান দৰা কইনাকে চাই অকণ বহিলোঁ। আৰু বিয়া খাই হোৱাৰ পিছত এয়া আমি ঘৰলৈ বুলি উভতিলোঁ। তো সেয়ে আমি ঘৰলৈ যাব ওলাইছোঁ। বহুত সন্ধিয়া হৈ গ'ল। ইফালে আৰু অলপ ঘৰত কামো আছিলে, তো সেইকাৰণে আমি সোনকালে আহিলোঁ।
বিয়াৰ পৰা আহিয়ে বাহিৰে কাপোৰ নোখোলাকৈ এয়া নামঘৰত যিহেতু ৰাসৰ ছিজন আহিছে তো আমাৰ নামঘৰটো ৰাস পাতিছে তো তাৰে ৰিহাৰ্চেল কৰি আছিলে তো বাহিৰতে ৰখি পেলাই মই অলপমান ভিডিঅ' আপোনালোকৰ কাৰণে কৰি ল'লোঁ আপলোড কৰিবৰ বাবে যিহেতু মাছ মাংস খাই আহিছোঁ তো ভিতৰত সোমাব নোৱাৰোঁ সেইবাবে বাহিৰৰ পৰাই কৰিলোঁ আৰু এইফালে আমাৰ ৰাসৰ আখৰাৰ মাজতে আমাৰ ঝালমুড়ি আৰু পকৰি খাব মন গ'ল চ' সেইকাৰণে গাঁৱলৈ বুলি ওলাই আহিলোঁ কাৰণ গাঁৱতে আমাৰ যিহেতু বিকে আৰু এই বাজনী হৈছে আমাৰ ওচৰৰে বহুত ধুনীয়া পকৰি আৰু ঝালমুড়ি বনায় তো সেয়াই খাবলৈ বুলি ওলাই আহিলোঁ আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব অন্য এটা ব্লগৰ সৈতে আপোনালোকক আকৌ লগ পাম আজিলৈ বাই বাই